বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে ৰত্নগিৰি জ্যোতি অধ্যাত্ম কেন্দ্ৰৰ পৰা আপোনালোক সকলোকে সুপ্ৰভাত জনালোঁ। আজি ভাস্কৰাব্দ 1427 শকাব্দ 1942 খ্ৰীষ্টাব্দ 2020 চনৰ ভাদ মাহৰ 26 তাৰিখ ইংৰাজী 12 ছেপ্টেম্বৰ শনিবাৰ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। প্ৰথমতে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত ব্যস্ততাৰ মাজেৰে গোটেই দিনটো পাৰ হ'ব, যদিও তেওঁলোক সুনাম অৰ্জন লাভ কৰিব পাৰিব। আৰু এই ব্যস্ততাৰ মাজেৰে নিজৰ প্ৰতিভা বিকাশ হ'ব, আৰ্থিক সচ্ছলতা লাভ হ'ব আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত বিশেষভাৱে শুভ। এতিয়া আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকললৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অত্যন্ত আনন্দৰ মাজেদি পাৰ হ'ব। আজিৰ দিনটো আৰু তেওঁলোকে গৃহ সুখ লাভ কৰিব, ঘৰুৱা বিবাদ মীমাংসা হ'ব আৰু ঘৰুৱা সুখ শান্তি লাভ কৰিব আৰু আত্মীয় স্বজন বা বন্ধুবৰ্গৰ পৰা সমাদৰ লাভ কৰিব। এতিয়া আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। তেওঁলোকে আজি বিশেষভাৱে অৰ্থনৈতিক দিশত তেওঁলোকে সকাহ পাব, আত্মীয় স্বজন বন্ধু বান্ধৱৰ পৰা অৰ্থনৈতিক দিশত সহায় পাব বা অৰ্থনৈতিক সচ্ছলতা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলে ব্যৱসায়ৰ নতুন যোগাযোগ কৰিব পাৰে বা আৰ্থিকভাৱে তেওঁলোক ব্যৱসায়ীসকলৰ অতি ধনাগম হ'ব পাৰে, কিন্তু মানসিক চাপ বৃদ্ধি হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ চাকৰিয়ালসকলৰ আজিৰ দিনটো পদোন্নতিৰ যুগ বা সুনাম বৃদ্ধিৰ যুগ। নিবনুৱাসকলে চাকৰি বা কৰ্মসংস্থানৰ পোৱাৰ সম্ভাৱনা অধিক আৰু ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ চিন্তা কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অশুভ বুলি পৰিগণিত হৈছে। তেওঁলোকে আজি চিন্তাক্লিষ্ট মনোভাৱ প্ৰকাশ কৰিব, অৰ্থাৎ অত্যন্ত চিন্তাৰ মাজেদি দিনটো পাৰ হ'ব। তেওঁলোকে মানসিক চাপ ল'ব লাগিব আৰু বিশেষকৈ আৰ্থিক দিশত কষ্ট পাব আৰু পুত্ৰ বা সন্তান স্থানৰ ক্ষেত্ৰত সন্তানৰ পৰা তেওঁলোকে দুখ লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ আজিৰ দিনটোত তেওঁলোকৰ ধনাগম হ'ব, অৰ্থনৈতিক দিশটো ভাল হ'ব আৰু ব্যৱসায়ীসকলৰ কাৰণে আজি নতুন দিশৰ সূচনা হ'ব। বিদ্যাৰ্থীসকলৰ বাবে শুভ আৰু কন্যা ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজি অত্যন্ত শুভ দিন বুলি পৰিগণিত হৈছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত আনন্দৰ দিন। পাৰিবাৰিক সুখ শান্তি থাকিব, গৃহ বিবাদ নিষ্পত্তি হ'ব আৰু পুৰণা টকা পইচা বা পুৰণা লেনদেন আজি নিষ্পত্তি হ'ব। বিশেষকৈ কোৰ্ট কাছাৰীত চলি থকা বিচাৰ বা কোৰ্ট কাছাৰীত চলি থকা বিষয়সমূহ আজি নিষ্পত্তি হোৱাৰ সুন্দৰ যুগ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। তেওঁলোকে ধনাগম হ'ব, তেওঁলোকে অৰ্থনৈতিক দিশটো আজি উন্নত হ'ব আৰু পুৰণি পাবলগীয়া ধন আজি ঘূৰাই পাব আৰু সন্মান বৃদ্ধিৰ যুগ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্মব্যস্ততাৰ যুগ। তেওঁলোকে গোটেই দিনটো কৰ্মব্যস্ততাৰ মাজেৰে পাৰ কৰিব, যদিও তেওঁলোকে কৰ্ম আৰু পৰিশ্ৰম অনুযায়ী তেওঁলোকৰ সুনাম বৃদ্ধি নহ'ব। তেওঁলোকে আত্মসন্মান তেওঁলোকৰ লাঘৱ হ'ব পাৰে আৰু ব্যৱসায়ীসকলৰ বাবে লোকচানৰ দিন। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ নিবনুৱাসকলে আজিৰ দিনটোত কৰ্ম লাভ কৰিব। চাকৰিয়াল ব্যক্তিসকলে আজিৰ দিনটোত পদোন্নতি লাভ কৰাৰ যুগ, সুনাম বৃদ্ধি হ'ব। ৰাজনৈতিক আৰু সামাজিক ব্যক্তিসকলৰ সুনাম বৃদ্ধি আৰু জনপ্ৰিয়তা লাভ হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। তেওঁলোকে বহুদিনৰ পৰা পুহি থকা মনৰ আশা আজি পূৰ্ণ হ'ব। প্ৰেমত অত্যন্ত শুভ, প্ৰেমাস্পদৰ মিলনে তেওঁলোকক আনন্দিত কৰি ৰাখিব গোটেই দিনটো। আৰু শেষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গৃহ সুখৰ দিন। তেওঁলোকে পুত্ৰ সুখ লাভ কৰিব পাৰিব বা ঘৰুৱা বিবাদ নিষ্পত্তি হ'ব, ঘৰুৱা সুখ শান্তি হ'ব, মানসিক আনন্দ লাভ কৰিব পাৰিব আৰু আৰ্থিক সচ্ছলতা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ দৈনিক ৰাশিফলসমূহ এনেধৰণৰ আছিল। আপোনালোকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি অন্য বন্ধুসকলকো দৈনিক ৰাশিফল সম্বন্ধীয় কথাখিনি জানিবৰ কাৰণে শ্বেয়াৰ কৰি সুবিধা কৰি দিয়ক। ময়ো উৎসাহিত হ'ম। পুনৰ আজিৰ দিনটোৰ সকলোৰে বাবে শুভ আৰু মংগলময় হোৱাৰ কামনাৰে তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী, ৰত্নগিৰি জ্যোতি অধ্যাত্ম কেন্দ্ৰ। ধন্যবাদ।